লিখিছে এডমিট কাৰ্ডত মই আধাৰ কাৰ্ডৰ জেৰক্স এডমিট কাৰ্ড ফটোকপি সব আনিছো কিন্তু তুমি মাইনা পেণ্টটো হি পিন্ধি আহিলা ইউনিফৰ্মযোৰ ক'ত থৈ আহিলা বাহ কি মাথা নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে খাটি গাঁৱলী আজি আমি কথা পাতিম এইজন ভণ্টিৰ ওপৰত এইজন ভণ্টিয়ে এক্সাম দিব গৈছিল খাতা হাফ পেণ্ট কাৰণে মাইনে নাপালে পৰীক্ষা দিব তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰো অতি সুন্দৰ তাৰমানে মই কেনেকৈ জানিম হেতুটো এডমিট কাৰ্ডত ক'ব লাগিব আৰু শৰ্ট ড্ৰেছেছ কিয় পিন্ধিব নোৱাৰে তাতে একো ভ্যালিড ৰিজন নাই বাহ মইনা এতিয়া তাৰমানে তোমাক এডমিট কাৰ্ডত লিখি দিব লাগিব তুমি কি পিন্ধি আহিব লাগে আৰে ভণ্টি তুমি ইনষ্টাগ্ৰামত ৰিলছ বনাব যোৱা নাছিলা নহয় তুমি পৰীক্ষা দিবহে কৈছিলা তো পৰীক্ষা দিব গ'লে কি পিন্ধি যাব লাগে সেইটো তুমি নিজে জানিব লাগে তোমাৰ মাথাটো থাকিব লাগে নেকি এটা সৰু ল'ৰা ছোৱালীও ক'ব যে পৰীক্ষা দিব গ'লে স্কুলত গ'লে কি পিন্ধি যাব লাগে খাতা ড্ৰেছ নে স্কুল ইউনিফৰ্ম মোৰ ভাল জানে লাষ্টত পাপাক ক'লে যে পেণ্ট এটা লৈ আনিব লাগিব দোকানৰ পৰা পাপা গ'ল বহুত দেৰি হৈছিল পিছে পৰ্দা এখন লৈ আনিছে ছোৱালীজনী কৈছে পৰ্দাখন মেৰিয়াই যোৱা এতিয়া তোমাৰ পৰ্দাখন মেৰুৱাই যাওঁতে তোমাৰ লাজ লাগে মাইনা পেণ্টটো পিন্ধি আহোঁতে তোমাৰ লাজ নালাগিলে অলপ চা মইনা তুমি আগতে জানিব লাগিছিল তুমি যে ফাংচন চাব যোৱা নাছিলা বা ক'ৰবাত ফুৰিব যোৱা নাছিলা তুমি এক্সাম দিব গৈছিলা তুমি নিজে জানিব লাগিছিল তুমি কি পিন্ধি যাব লাগে স্কুল ড্ৰেছ নে তুমি এইবিলাক খাতা পেণ্ট তাৰপিছতে মোক চেকেই কৰা নাই কি আছে নাই মোক কৈছে ছাইডত ৰখি থাকা মই কৈছো কিয় কিবা প্ৰব্লেম আছে নেকি কৈছে যে শৰ্ট ড্ৰেছেছ আৰ নট এলাউড মই কৈছো হোৱাই ইট ইজ নট মেনশ্যন ইন দ্য এডমিট কাৰ্ড দেন দে টল্ড দ্যাট ইউ হেভ টু নো চা ভণ্টি তুমি ইংলিছ ক'ব জানিব পাৰা কিন্তু আমি নাজানিব পাৰোঁ কিন্তু আমি এইখিনি জানো যে স্কুল বা কলেজত গ'লে আমি কি ড্ৰেছ পিন্ধি যাব লাগে লং পেণ্ট চাৰ্ট নে স্কুল ড্ৰেছ তুমি এইখিনি জানিব লাগে যে স্কুলত গ'লে কি ড্ৰেছ পিন্ধি যাব লাগে বা কলেজত গ'লে কি ড্ৰেছ পিন্ধি যাব লাগে তুমি খাতা পেণ্ট পিন্ধি গৈছা সেইকাৰণে স্কুলত এলাউ কৰা নাই তুমি এইখিনি খং কৰি একো লাভে নাই তুমি যিখিনি পিন্ধি গৈছা সেইখিনি চবেই ক'ব যে তুমি খাতা পেণ্ট পিন্ধি গৈছা তোমাক এলাউ নকৰে কাৰণ স্কুল হয় এখন ফেশ্বন শ্ব' নহয় পিছে পৰ্দা এখন লৈ আনিছে ছোৱালীজনী কৈছে পৰ্দাখন মেৰিয়াই যোৱা মই পৰ্দাখন মেৰিয়াই গৈ এক্সামটো দিম ছোৱালীকেইজনীয়ে কৈছে যে তুমি কিয় শৰ্টছ পিন্ধি আহিলা মই কৈছো এইটো এডমিট কাৰ্ডত মেনশ্যন কৰা নাই মই কেনেকৈ জানিম যে শৰ্টছ পিন্ধিব নালাগে তাই কৈছে এইটো কমন চেঞ্চৰ কথা যদি ইমানটো নাজানা লাইফত কি কৰিবা সঁচা কথাইতো কৈছে ছোৱালীকেইজনীয়ে আৰু তুমি যদি এইখিনি নাজানা যে কলেজ বা স্কুলত গ'লে কি ড্ৰেছ পিন্ধি যাব লাগে সেইখিনি নাজানা তো তুমি লাইফত কি কৰিবা এইটো তোমাক বেয়া কথা কোৱা নাই তুমি সেইটো বেয়া পাই একো লাভে নাই এটা সৰু ল'ৰাও ক'ব যে মছজিদ ঘৰ মন্দিৰ ঘৰ ফাংচন ফেশ্বন শ্ব' তাতে কি কাপোৰ পিন্ধি যাব লাগে তো তুমি যদি এইখিনি নাজানা যে তুমি কলেজত গ'লে বা এক্সাম দিব গ'লে কি পিন্ধি যাব লাগে এইখিনি যদি নাজানা তুমি লাইফত কি কৰিবা এইটো তোমাক সঁচা কথাই কৈছে তো বন্ধুসকল আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব এটা আৰু চেনেলটো শ্বেয়াৰ বেছি কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব তো নেক্সট ভিডিঅ'ত লগ পোৱা আশা কৰি আজিলৈ এৰিছোঁ বাই Peace.